চাওক অহাকালি আমাৰ ভোট গণনা হ'ব আৰু ফলাফল দুপৰীয়াৰ পিছতো হৈয়ে যাব গতিকে বহুত বেছি ক'ব লগা নাই মোৰ শুভেচ্ছা থাকিব আমাৰ যিখিনি দল যোৱা নিৰ্বাচনত অংশগ্ৰহণ কৰিছে আৰু যিখিনি প্ৰাৰ্থী অংশগ্ৰহণ কৰিছে সকলোলৈ শুভেচ্ছা থাকিল আৰু UPPL দলৰ আমাৰ সকলো প্ৰাৰ্থীলৈও মোৰ শুভেচ্ছা আছে আমিতো নিৰ্বাচনী প্ৰচাৰ সময়ত ৰাইজৰ পৰা যিমান মৰম পাব লাগে পাইছোঁ আৰু যিমানখিনি বিশ্বাস আমাক ৰাইজে দিছে বা মৰম দিছে মই ভাবোঁ যে আমি সিংগল লাৰ্জেষ্ট পাৰ্টি হ'ব লাগে তেনেকুৱা ভাবোঁ বাকীখিনিতো আৰু ৰাইজৰ ওপৰতহে ৰাইজে ভোট দিছে ভোটটো এতিয়া বেলট বক্সৰ ভিতৰত আছে কালি গণনা হ'ব তাৰপিছত ৰিজাল্ট আহিব মুখ্যমন্ত্ৰী কিছুমান পূৰ্বে এটা কথা কৈছে যে বিজেপি আশা কৰাৰ ধৰণে ফল নাপায় কাৰণ বিজেপিয়ে লাষ্ট মুহূৰ্তত প্ৰচাৰ তেনেকৈ কৰিব নোৱাৰিলে চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাটো মই চাইছোঁ তেখেতে এটা এনালাইচিছ কৰি পেলাই কৈছে তাত মোৰ একো ক'ব লগা নাই আমি চবে সেই সময়ৰ পৰা চবে অলপ শিথিল বা বন্ধ কৰাৰ নিচিনা হৈছে কেম্পিংটো যিয়ে নহওক সেইটোতো আৰু বহুত ডাঙৰ এটা অসমৰ কাৰণে এটা বহুত ডাঙৰ ঘটনা তো আজিৰ সময়ত যোৱা 2-3 মাহ ধৰি যিখিনি কাম কৰি আছে বা বছৰ ধৰি যিবিলাকে কাম কৰি আছে ইয়াৰ ওপৰত এটা ৰাইজে সিদ্ধান্ত ল'ব বা নিৰ্ণয় হ'ব তো সেইকাৰণে অহাকালি দিনলৈকে বাট চাওক আচ্ছা এটা প্ৰশ্ন মুখ্যমন্ত্ৰী এটা কথা কৈছে যে আপোনালোকে যেহেতু পূৰ্বৰে পৰা NDAৰ অংশীদাৰী হৈ আছে আজি কিন্তু মুখ্যমন্ত্ৰীয়ে UPFক NDAৰ অংশীদাৰ বুলি কৈছে তেনে ক্ষেত্ৰত চৰকাৰটো কি ধৰণে হ'ব চাওক আজিয়ে মই ক'ব নোৱাৰোঁ কালি ৰিজাল্টটো আহিব দিয়ক তাৰপিছত সিদ্ধান্ত ল'ম চৰকাৰ কেনেকৈ হ'ব এতিয়ালৈকেতো আমি ভাবিয়ে আছোঁ আমি সিংগল লাৰ্জেষ্ট হ'ম আৰু সিংগল লাৰ্জেষ্ট হোৱাৰ লগে লগে বাকী অংকখিনি আমি আলোচনা কৰি ঠিক কৰিম এনেকুৱা হ'ব পাৰে নেকি যে BPF আৰু UPPL মিলি চৰকাৰ মই ইয়াৰ ওপৰত একো ক'ব নিবিচাৰোঁ কাৰণটো হ'ল কি আমি ইয়াৰ ওপৰত ডিছকাশ্যনেই কৰা নাই খালি আমি অহাকালি কাউণ্টিঙৰ কাৰণে চবে প্ৰিপাৰেশ্যন কৰি আছিলে এইটো শান্তিপূৰ্ণ হওক ভালে হওক সকলো ঠিক হওক বুলি পেলাই বাকী চৰকাৰ কেনেকৈ গঠন হ'ব নহ'ব ইয়াৰ কাৰণে ভাবিবলৈ আমাৰ যথেষ্ট সময় আছে শেষ প্ৰশ্ন সন্মুখত বেছি দিন কাইলৈ নিৰ্বাচনী ভোট গণনা গতিকে শেষ কি ক'ব আপুনি মই আহি থকা আমাৰ মা দুৰ্গাৰ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা সকলোলৈ জনাইছোঁ আৰু মই বিটিআৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে সকলো আমাক বহুত মৰম দিছে বহুত আমাৰ লগত জড়িত হৈছে আৰু সকলো জাতি জনগোষ্ঠীয়ে যোৱা নিৰ্বাচন প্ৰচাৰত চবে আমাৰ লগত একেলগে আছে সেইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা উপলব্ধি যোৱা নিৰ্বাচনত আগত প্ৰাক মুহূৰ্তত সৰু সুৰা ঘটনা অলপ চলপ হৈছে যদিও সাংঘাতিক ডাঙৰ ঘটনা হোৱা নাই মানুহ মৃত্যু হ'ব লগা নিচিনাকৈ ডাঙৰ ঘটনা হোৱা নাই চ' ইয়াৰ কাৰণে মই ভগৱানক বা ঈশ্বৰক ধন্যবাদ জনাওঁ অহাকালিৰ দিনটো শান্তিপূৰ্ণ হৈ যাওক ৰিজাল্টটোতো অলৰেডি বেলট বক্সত আছে সেইটো আজি কোনোবা হাঁহিলেও কান্দিলেও একো কৰিব পৰা পৰিৱেশ নাই খালি কালিৰ দিনটো ভালে ভালে যাওক সেইটোৱে বিচাৰিছোঁ